আৰু হেপী নিউ ইয়াৰ উপলক্ষে আমি অলপমান ফুড চাব যাই আছোঁ আচলতে এইটো হৰৰ ব্লগ টাইপ হ'ব আৰু ফুডটোত কিবা দেখা পাওঁ না বৰ্তমান টাইমটো চাই লওক টাইমটো দেখি দিয়ক মই দেখি টাইমটো এটা সাত চাব পাৰে আৰু চাই থাকক কি হয় আৰু কিবা এটা দেখিম আৰু দুনিয়াৰ আমি য'ত যাম দুনিয়াৰ শ্মশান আৰু আপোনাৰ সেইখিনি জেগাত বহুত ডেঞ্জাৰ বুলিয়ে কৈছে আপুনি জেগাখিনি তো বৰ্তমান নাজনো কি হয় আমাৰ লগত মই আকৌ দেখাও নাই মোৰ মুখত পৰি আছে পোহৰ আগত দেখি দেচোন ডেঞ্জাৰ জেগাখিনি ডেঞ্জাৰ জেগাটো এতিয়াতে দেখা পাব নহয় কাৰণ কুঁৱলীও আছে আৰু প্লাছ পথাৰ তো আকৌ দেখা পাব নহয় আমি যাই চাম তাতে কি দেখা পাওঁ আমি আপোনালোকে চাই থাকক তো গাইছ আগলৈকে যাই দেখি আছোঁ অ'কে গাইছ প্লিজ চাই থাকক বগাব দেখা পাৰে আৰু সেই লাইট দুটা যি জ্বলি আছে সেই আমাৰ টেণ্ট য'ত আমি ৰাতি থাকিম আৰু তাৰ পৰা বৰ্তমান আমি মোটামুটি 800 মিটাৰমান আমি আহিছোঁ বাকী কুঁৱলীৰ কাৰণে আকৌ দেখা পোৱা নহয় চাব পাৰে বগা বগা কিন্তু আমি ইয়াতে আছোঁ গোটাইকেইটা আছোঁ এই গোটাইকেইটা পাছত দেখি আৰু আমাৰ দুটা আছে লগ আমি গোটাইকেইটা আছোঁ এইবিলাক নাৰা ডেঞ্জাৰ একডাল গাছ পাইছোঁ ভালকৈ দেখা পোৱা নহয় কিন্তু এগলা গাছ ইয়াতে অলপমান কাজিয়া লাগি হৈছে কাৰণ গাত মোটামুটি চলিছে অলপমান কিন্তু বাই মিষ্টেক হৈছে এইটো জানি বুজি কোনো একো কৰা নাই তথাপিতো অলপমান বেয়া লাগছে দিয়কচোন আজি 1 তাৰিখে আৰু এইগিলান গাত মুঠছি আৰু চাব পাৰে আমি কিমান দূৰত আছোঁ এই দুটা আমাৰ কেম্পৰ লাইট আৰু কিমান দূৰত আছোঁ আমি বাকী নিলয় কেনে লাগছে বাৰু কিবা দেখা পাম না কিন্তু ভাই নাদেৰিলি হ'ল আমি নদীৰ পাৰ পাইছোঁ আৰু এই বৰ্তমান আমি ভিতৰত সোমাই যাই আছোঁ এই এফালে এখন চখান আছে আৰু আমি এই নদীৰ ভিতৰত আমি যাই আছোঁ নাজানো আৰু আজি কি হয় কি পাওঁ কিন্তু কিবা এটা দেখা পালি আৰু এটা 2023টো এটা এডভেঞ্চাৰাছ হিচাপে যাব এই বৰ্তমান আমি নদী আৰু যিটো কথা কৈছোঁ এই চব এই চবৰ কাষতো আৰু এইটো নদী এই নদী আকৌ দেখাই নাই আপোনালোকে জানো তথাপিতো বিশ্বাস কৰি লওক আমাৰ কথা এইটো নদী আৰু নাজানো আৰু কি হয় কিন্তু ভাল লাগিব বুলি ভাবিছোঁ ভয় কিন্তু আমাৰ গোটাইকেইটাৰ কোনো কৰা নাই গোটাইকেইটা জোচত আছোঁ বিকাশ চবৰ কাষত নেকি ক'ত ৰ'বা নাই বলা সময়টো বেয়া হৈছে আৰু নাজানো আমি কাকো হানি কৰিব অহা নাই কাকো হেৰি আমি জাষ্ট জানাই আহিছোঁ তেওঁ জানে আকৌ কথা নাই আমি হেপী নিউ ইয়াৰ হিচাপে আৰু আহিছিলোঁ কিন্তু জন্তু নাই দেখো এই ক'ত জন্তু আহিব গৰু থাকিলেও গৰু ক'লো হয় শুনা আমি আহিছোঁ যে আজি কিবা দেখিলোঁ বা নেদেখিলোঁ এইটো ভাবি থাকি লাভ নাই দে এলাহান তাৰমানে আপোনালোকে কি দেখিছে কি দেখা নাই আমি গম নাপাওঁ কিন্তু আমি
কিবাটো এটা তাৰমানে এটা বেলেগ বস্তু এটা তাৰমানে দেখিছোঁ হয়তো আৰু এতিয়া আমি ধৰিব পৰা নাই এইটো বস্তুটো কি তো নাজানো আৰু কি হ'ল তথাপিতো এটা বেলেগ ধৰণৰ এটা আমি হেৰি পালোঁ দিয়ক আমি টেণ্টত লগ পাই আছোঁ ভালে কুশলে আহি পালোঁ অলপমান আৰু আমাৰ এইটো য'ৰ পৰা আমি গৈছিলোঁ এই দেখাই পাব না আপোনালোকে আমি কিমান দূৰত গৈছোঁ এটা বেলেগ ধৰণৰ এটা কিবা বস্তু মানে যদিও আমি বস্তুটোৰ কাৰণে আশা কৰি গৈছিলোঁ কিন্তু মানে যিটো বস্তু ৰাতি ভয় লাগে যিয়ে নহওক দেচোন এতিয়া চা কিবা মাতটো কিবা বেলেগো হ'ব পাৰে কিন্তু এই ৰাতিটো আমাৰ ধৰি লওক বেলেগ জন্তু চন্তু বেলেগ শিয়াল থাকে তাতে শিয়ালটো নহয় শিয়াল নহয় কিবা মাত শিয়াল থাকে ৰূপদা কিবা মাত শুনিছিলা ন আৰু মাজে মাজে আৰু শিয়ালে ইমান ৰাস্তাকে নামতে তো শিয়ালে আৰু শিয়াল এটা নাথাকেতো গোটেই গ্ৰুপ হৈ থাকে একবাৰ মই কিবা শিয়াল নহয় তুমি চকু আন টাইপৰ কিবা জিলকি থাকা তুমি দেখা নাই দেখছো আৰু শিয়ালৰ মাথা এনেকুৱা নে শিয়ালে জোৰে আমলৈ মাতটো বা এতিয়া উঠি নাই উঠা নাই বেয়া ভিডিঅ'টো পজ কৰি কেনে চাব লাগিব ইডিট কৰিলে গম পাব উঠছি না কিন্তু মাতটো কিন্তু ক্লিয়াৰ শুনিছোঁ আমি কথাকেইটা কিন্তু আমিও যদি কেমেৰাত উঠছি সেইটো আমি একবাৰ চাম বাৰু কি হৈছে ভিডিঅ'টো যেতিয়া এডিট কৰা যায় তেতিয়া বঢ়িয়াকৈ চালি উঠে নাই আপোনালোকে বিশ্বাস কৰিব কিন্তু শুনছোঁ যে আমি এটা কিবা 100% কিবা এটা শুনছোঁ আৰু মিছা হোৱা নাই আৰু এটা আপোনালোকে টাইমো চাইছি আমি এটা 7 বা 10ত গৈছোঁ তো টাইমটো সিমান তাৰমানে অলপমান বেলেগ ধৰণৰ আৰু প্ৰথম আজি 1 জানুৱাৰী আৰু